পোনপ্ৰথমে নৱমী পূজাৰ বহুত বহুত শুভকামনা সকলোলৈকে। আৰু লাষ্ট ব্লগত আপোনালোকে গম পালে যে মই গুৱাহাটী আহি পালোঁ। নৱমী পূজা আজি গুৱাহাটীৰ পৰা দেখুওৱা কথা আছিল। এতিয়া আমি যাম নৱমী পূজা চাব ওলাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক লগ পাম নৱমী পূজা। লগ পাম মানে আপোনালোকক ভিডিঅ' দেখাম। ব্লগটোৰ দৰে এইবাৰ আহি পালোঁ ভেটাপাৰা চাৰিআলি আৰু ইয়াতে আছে শুনো। তো এতিয়া আমি এতিয়াই যাম। এতিয়া বিষ্ণুপুৰলৈকে যাম। ব্লগ বনোৱা নাই নেকি? খালি দশমীত কি ক'লে? লাডাখ খাওঁতে ৰাস্তাত লগ পাই গ'লোঁ কুকুবোৰক। আৰু কুকুবোৰৰ লাষ্ট কেইদিনমান আগতে লাডাখৰ পৰা এটা ট্ৰিপ কৰি আহিছে গুৱাহাটী লাডাখ। বিষ্ণুপুৰ পোৱাই নাই মন্দিৰ। আৰু আমি ওলাইছিলোঁ প্ৰায় 6:30 বজাত আৰু এতিয়া চাওক 8:22 আৰু অৱস্থা চাওক। মানে মই নিজে বাইক দূৰত ৰাখি হ'লেও খোজকাঢ়ি আহিয়ে আহিব পৰা নাই। আৰু এতিয়া অৱস্থা চাওক। আমি বিষ্ণুপুৰৰ পূজা পোৱাই নাই আৰু গলি গলি এনেকৈ বহুতকেইখন পূজা পাই আছোঁ আমি বিষ্ণুপুৰ আহি পাইছোঁ, কিন্তু এনেকুৱা ভিৰ মানে কেমেৰা ওলাব জেগা নাই। এতিয়া নিজৰ ফেচ ইণ্টাৰেকশ্যন দি কথা কোৱাটো দূৰ, মানে বেক কেমেৰাদি মানে কি ভিডিঅ' লোৱাটো বহুত দিগদাৰ হৈছে। আৰু প্ৰায় এই আহোঁতে আমাৰ প্ৰায় 6:30 বজাত ওলাইছিলোঁ আৰু এতিয়া বাজি আছে প্ৰায় আপোনাৰ 8:45। বৰ্তমান চিটুৱেশ্যন হিচাপত ইখন পেণ্ডেল বেষ্ট। তাৰমানে মই যিখিনি দেখা পাইছোঁ, তো যিমান ফটো চটো দেখা পাই কেনে, তো সেইকাৰণে মই বিষ্ণুপুৰত ফাৰ্ষ্টতে আহিছোঁ, ইখন পেণ্ডেলত আহিছোঁ। আৰু ইয়াতে প্ৰথমতে মানে যে ভেকচিন ল'ব লাগে তাতে এটা মেছেজ দিয়াৰ কাৰণে এই থিমটো লৈ। আৰু এই বস্তুটো মজা লাগিছে, ভাৰতৰ যিমানখন ষ্টেট আছে চবৰে কালচাৰবিলাক ইয়াতে দি দিছে। আৰু ইয়াতে চব ক'ভিড ৱাৰিয়ৰক মানে ক'ভিড ৱাৰিয়ৰখিনি দেখাইছে আৰু কোন কেনেকৈ জুৰিছে। মানে এটা মেছেজ দিব বিচাৰিছে আৰু মেছেজ এটা দিছে আৰু কোনে কেনেকৈ জুৰিছে। এতিয়া এখন প্ৰায় আপোনাৰ বাজি আছে এতিয়া 9:04 বাকী আছে। আৰু 9টা বজাততো চব বন্ধই হয়। এতিয়া এখন পূজা চোৱা হৈছে, ইমান মানুহৰ ভিৰ। কি কৰোঁ এতিয়া ভাবিবা নাই। এতিয়া বেলেগত যাওঁ নাযাওঁ সেই আলোচনা কৰি আছোঁ। কি কৰোঁ, গ'লেও যদি আৰু বন্ধ কৰি দিয়ে। এনে বন্ধটো কৰিব নালাগে, কাৰণ যিমানখিনি মানুহ আছে বন্ধ এনেকৈ কৰিব নালাগে। কিন্তু কি হয়, তথাপিতো আমি কাভাৰ কৰিব চেষ্টা কৰিম না, কি কৈছোঁ? আমি কাভাৰ কৰিব চেষ্টা কৰিম। এতিয়া ক'লৈকে যাবা এতিয়া? ট্ৰেফিকৰ কাৰণে ভিতৰে আহোঁতে মানে কোনফালে কি গৈছে আকৌ ধৰিব পৰা নাই। সেইকাৰণে এতিয়া হোল্ডাৰত গুগল মেপ ওলাই লৈছোঁ আৰু এতিয়া যাই আছোঁ আমি গীতানগৰ। আৰু এইবাৰ আমি আহিছোঁ গীতানগৰ দুৰ্গা মন্দিৰ ফিল্ডত। আৰু ইয়াতে দুৰ্গা পূজা আগৰ নিচিনাকৈ একো নাই, মানে এনে জাষ্ট পাতিছে সেইখিনিয়ে বহুত ডাঙৰ কথা। আছোনো ইফালে পাতিছে একচুৱেলি সেইখিনি ডাঙৰ কথা। মাজতে 2 বছৰ এনেকৈ গ'ল, তথাপিতো এইবাৰ হৈছে। নেক্সট বাৰলৈকে আকৌ ডাঙৰ হ'ব সেইটো আশা কৰিছোঁ। আৰু লগতে কৰোণাটো নোহোৱা হৈ যাব, তাকে লৈ মানে কি আশাবাদী আৰু যাতে কৰোণা নোহোৱা হৈ যাওক। আৰু আগৰ নিচিনাকৈ আমি দুৰ্গা পূজা, মোৰ পিছফালে দেখিছে আগতে মোৰ এনেকৈ পূৰা লাইন হৈ দোকান থকা আছিল, কিবা থকা আছিল। এতিয়া একদম খালী আৰু এইবাৰ মানুহ ইয়াতে মই বেছি এটা দেখা নাই। অলপ দেৰিও হ'ল, ৰাতি হ'ল বাৰু। এনেতো 9টা 9:30 মানে কি সেই বন্ধ হৈছিল, কিন্তু আজি বহুত মানুহ, সঁচাকৈ বহুত বেছি মানুহ। তো সেইকাৰণে একো মানে মানুহ কমাব ইমান সহজো নহয়, মানে বহুতখিনি মানুহ আছে। বৰ্তমানতো প্ৰায় 9:30 বাজিল। চাওক ইয়াতে মানুহ। গীতানগৰৰ মূৰ্তিটো এটা কথা
ইয়াৰে মূৰ্তি যিটো দাতা আছে সেই দাতাজন হ'ল এই চুনুকটো চিনিয়ে পায়, চুনু মণ্ডপত আছে। চুনুৰ মাহীক মানে মোৰো মাহী হয়, চুনুৰ মাহীক য'ত আমি বিয়া দিছোঁ, মানে য'ত বিয়া হৈ গৈছে মহাজনৰ বাঘজনীয়ে এই মণ্ডপটো মানে এই সেইটো মূৰ্তিটো দানটো মানে কি আছে মাতা বৈষ্ণোদেৱীৰ মানে মন্দিৰলৈকে যোৱা গোটেই থিমটো দেখাইছে ইয়াতে। চাবতে এইখন কাটৰা মাৰ্কেট, এইখন কাটৰা চহৰখন গোটেই দেখাইছে আৰু মানে এটা ধুনীয়া থিম এটা লৈ কেনে দেখাইছে। আৰু ইয়াতে দেখাইছে ওপৰত আপোনাৰ মাতা বৈষ্ণোদেৱীৰ মন্দিৰ, মাতা বৈষ্ণোদেৱীৰ মন্দিৰ এইটো হ'ব চাগে। আৰু ইয়াৰ পৰা এই ৰৌপৱে এনেকুৱা কিবা মই ডিম্পুদা গৈছিল ন, ডিম্পুদাৰ ব্লগত মই চাইছিলোঁ এনেকুৱা দেখিছিলোঁ, মানে ৰৌপৱেদি এনেকৈ ওপৰত যায়। তো এইটোৱে হ'ব চাগে। চ' আপোনালোকেও চালে, আমিও চালোঁ গীতানগৰৰ পূজা। আৰু এতিয়া আমি যাই আছোঁ ঘৰত, মানে ৰাতি বহুত বেছি হৈ গ'ল, 10টা বাজি গ'ল, চবতে পুলিচে মানে কি বন্ধ কৰিব দিছে। তো সেইকাৰণে আমি এতিয়া ঘৰত যাই আছোঁ আৰু ব্লগটো ইমানতে আমি সমাপ্ত কৰোঁ। তো যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু তলত থকা নটিফিকেশ্যন বেলটো বজাই দিব। আৰু আনটিল দ্য নেক্সট ভিডিঅ', টাটা, বাই বাই। আৰু আহি কেনে আজিৰ দাৱতটো চুনুহঁতৰ ঘৰতে হ'ল। এতিয়া ভাতটো খাই আছোঁ। আৰু ভাতত কি আছে মাংস, দালি, পটল ভজা, চব্জি, ভাত আৰু এইফালে আছে পানী। চ' ফাইনেলি চুনুহঁতৰ তাতে ভাত চাত খাই কেনে আহি পালোঁ ঘৰ আহি পাই মুখ চুখ ধুলোঁ, অলপমান ফ্ৰেছ হ'লোঁ আৰু এতিয়া ভিডিঅ'টো এডিট চেডিট কৰি আপলোড কৰিম।